হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ এটা বইল মাছৰ ৰেচিপি আপোনালোকৰ এটা শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। কেনেদৰে বনোৱা থাকে চাওক। এয়া লৈছোঁ অলপমান বৰিয়লা মাছ, চাফা কৰি ধুই লৈছোঁ। তাতে লৈছোঁ কঁঠাল গুটি কেইটামান, বইল কৰি লৈছোঁ কঁঠাল গুটিকেইটা অকণমান। পিঁয়াজ লৈছোঁ আৰু নহৰু আৰু শুকান জলকীয়া অকণমান পুৰি লৈছোঁ। এইকেইটা খুন্দি ল'ম অকণমান, পেষ্ট এটা বনাই লৈছোঁ। কঁঠাল গুটিকেইটা অকণমান কাটি লৈছোঁ, গোটাকৈ নাই দিয়া আৰু। এতিয়া কেৰাহী এখনত পানী দি অলপ গৰম কৰি লৈছোঁ। সেই পানীতে আপোনাৰ কঁঠাল গুটি আৰু পিঁয়াজকেইটা দি দিম। তাতে অকণমান সোৱাদ অনুসৰি আৰু নিমখ দি এইখিনি বইল হ'বলৈ দিম। তাতে আপোনাৰ কৰি থোৱা পেষ্টটো, জলকীয়া নহৰু পেষ্টটো সেইটো দি দিছোঁ। এতিয়া এইখিনি উতলাৰ পিছত এতিয়া ইয়াত দিম মাছ। বইল মাছ খাই ভাল পায় নাই বাৰু আপোনালোকে? মোৰ বৰ প্ৰিয়, খাই চাবচোন এবাৰ। এতিয়া ইয়াতে অকণমান দিম জালুক থাকিলে ভাল লাগে বইল মাছটো খাবলৈ অকণমান। গৰমত আৰু জালুকটো বৰ ভাল নহয় বেছিকৈ খোৱাটো। ধুনীয়াকৈ ইয়াতে দিম এতিয়া অলপ মান ধনিয়া গোন্ধটো ভাল লাগে ন? বেছিকৈ হাতাখনে লৰালে মাছখিনি ভাঙি যোৱা চান্স আছে, সেইকাৰণে লৰোৱা নাই। নিজে নিজে বইল হৈ আছে। আৰু ইয়াতে অকণমান লাষ্টত নেমু টেঙা দি দিছোঁ, গোল নেমু। আপোনালোকে বাঁহগাজ দিব পাৰে, খৰিচা, বিলাহী এইবোৰ দিব পাৰি। মই আজি গোল নেমু দিছোঁ। এবাৰ চেষ্টা কৰি চাবচোন, বনাই চাব, খাই টেষ্টটো লৈ চাব। গৰমত এনেকৈ খাই বৰ ভাল লাগে। এতিয়া আমি বাটিত পৰিৱেশন কৰিছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ কাৰণে আজিলৈ আহিছোঁ। বাই বাই।